আসসালামু আলাইকুম ওৰহমাতুল্লাহি বাৰাকাতুহ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ শুদ্ধভাৱে অজু কেনেকৈ কৰিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। 1 নম্বৰ, দুয়োখন হাতৰ কব্জা লৈ ভালদৰে হাত দুখন ধোৱা 3 বাৰ। 2 নম্বৰ, মুখ গৰগৰাই কুল্লি কৰা 3 বাৰ। 3 নম্বৰ, নাকৰ নৰম অংশলৈকে পানী পহুচাই দি বাওঁ হাতেৰে নাক পৰিষ্কাৰ কৰা 3 বাৰ। 4 নম্বৰ, চুলিৰ গুৰিৰ পৰা থুঁতৰিৰ তললৈ সোঁ কাণৰ লতিৰ পৰা বাওঁ কাণৰ লতিলৈ মুখমণ্ডল ধোৱা 3 বাৰ। 5 নম্বৰ, দুয়োখন হাতৰ কিলাকুটিৰ ওপৰলৈ ধোৱা 3 বাৰ। প্ৰথমে সোঁ হাত, তাৰ পিছত বাওঁ হাত। 6 নম্বৰ, 4 ভাগৰ এভাগ মাথা মুছেহ কৰা। 7 নম্বৰ, দুয়োখন ভৰিৰ খাৰ গাঁঠিৰ ওপৰলৈ ধোৱা 3 বাৰ। প্ৰথমে সোঁ ভৰি, তাৰ পিছত বাওঁ ভৰি।